আজি আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ এখন চিম্পুল অসমীয়া থালি। থালিখনত ছবিধ ব্যঞ্জন আছে, তাৰ দুবিধে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এখন হৈছে ৰঙালাও আগৰ লগত সৰিয়হ দিয়া ভাজি আৰু ঔটেঙা দিয়া মাটি দাইল। তেন্তে ব'লক ৰেচিপিটো আৰম্ভ কৰোঁ। কুমলীয়া ৰঙালাও আগ কেইটামান ভালদৰে চাফা কৰি সৰু সৰুকৈ কাটি ল'লোঁ। এটা মিডিয়াম চাইজৰ আলু দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু এটা পিঁয়াজ, 3টা জলকীয়া আৰু আদা নহৰু আৰু সৰিয়হ অলপ লৈ লৈছোঁ। এটা কেৰাহীত তেল অকণমান গৰম কৰি তাত পিঁয়াজ, আদা নহৰু আৰু জলকীয়া দি অকণমান লৰাই ল'লোঁ আৰু তাতে মই হালধি আধা চামুচ দি আকৌ এবাৰ লৰাই লৈছোঁ। কাটি থোৱা আলুখিনি মই কেৰাহীখনত দি ভালদৰে এবাৰ হেতাৰে লৰাই সিজিবৰ কাৰণে মই ঢাকনি লগাই দিলোঁ। ঢাকনখন গুচাই আলুখিনি মই এবাৰ ভালদৰে লৰাই ল'লোঁ আৰু মই ৰেডি কৰি ৰখা ৰঙালাও আগকেইটা আলুৰ লগত ভালদৰে মিহলি কৰি দিছোঁ। এই থালিখনত আৰু 4বিধ ব্যঞ্জন আছে: ভেন্দি মছলা ফ্ৰাই আৰু গাজি ওলোৱা মগু, ডালকচুৰে বনোৱা গাহৰি মাংস আৰু গাহৰি স্লাইচ। শেষৰ দুটা ব্যঞ্জন মই অন্য এটা ভিডিঅ'ৰ যোগেদি আপোনালোকলৈ লৈ আনিম। এতিয়া ভাজিখনত 1 চামুচ নিমখ দি ভালদৰে লৰাই সিজিবৰ কাৰণে অকণমান সময় ঢাকি থৈছোঁ। ঢাকনখন খুলি এবাৰ লৰাই ল'লোঁ আৰু আলুখিনি সিজিছে নাই এবাৰ চেক কৰি লৈছোঁ। আলুখিনি সিজি উঠাত মই ৰেডি কৰি ৰখা সৰিয়হখিনি লগত মিক্স কৰি দিলোঁ। এতিয়া ভালদৰে সৰিয়হৰ লগত ভাজিখন মিহলি কৰি মই 2 মিনিটৰ কাৰণে ঢাকন মাৰি দিছোঁ। মই ভাজিত ব্যৱহাৰ কৰা সৰিয়হখিনি বগা সৰিয়হ লৈছোঁ আৰু আধা পিছা কৰি ল'লোঁ, সম্পূৰ্ণ পিছি লোৱা নাই। এতিয়া ভাজিখনৰ আলু দুডোখৰমান ভাঙি ভালদৰে লৰাই ল'লোঁ আৰু গেছো অফ কৰি দিলোঁ। এয়া ৰঙালাওৰ আগৰ ভাজি সম্পূৰ্ণ হৈ গ'ল। এনেদৰে কেতিয়াবা বনাই খাবচোন, খাবলৈ বহুত ভাল হয়। এতিয়া আহক বনাওঁ ঔটেঙা দিয়া মাটি দাইল। 2 কাপ মাটি দাইল মই গোটেই ৰাতি তিয়াই থৈছোঁ। ৰাতিপুৱা ভালদৰে ধুই বাকলিখিনি পেলাই ল'লোঁ। এতিয়া কুকাৰত দি অকণমান তাতে নিমখ দি 4টা হুইচেল মই মাৰি ল'লোঁ। পেন এখনত মিঠাতেল দি অকণমান মই গৰম কৰি ল'লোঁ। তাতে আধা চামুচ পাঁচফোৰণ আৰু 3টা শুকান জলকীয়া দি লৰাই ল'লোঁ। ঔটেঙাটো সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া পেনখনত দি ভালদৰে আকৌ গোটেই পাঁচফোৰণ আৰু জলকীয়াৰ লগত মিহল কৰি 2-3 মিনিটৰ কাৰণে ঢাকন লগাই ৰাখি দিছোঁ। ঢাকনখন খুলি ঔটেঙাখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। ঔটেঙাখিনিত আধা চামুচ হালধি দি ভালদৰে লৰাই অকণমান সময় সিজিবৰ কাৰণে ৰাখি দিলোঁ। বইল কৰি ৰখা মাটি দাইলখিনি পেনখনত অকণমানকৈ দি ল'লোঁ। হেতাৰে ভালকৈ গোটেইখিনি মিহলি হৈ যোৱাকৈ অকণমান দেৰি মই লৰাই ল'লোঁ। গৰম পানী অকণমান কৰি আধা কাপমান জোখাৰে পানী মই দাইলখিনিত দি ল'লোঁ। দাইলখিনি ঔটেঙাৰ লগত যাতে ভালদৰে মিহলি হৈ যায় সেইটো কাৰণে অকণমান সময় আমি উতলিবলৈ দিব লাগিব। দাইলখিনি বেছি পাতল হ'বলৈ দিব নালাগে, কাৰণ বেছি পাতল হ'লে মাটি দাইল খাই ভাল নালাগে। অকণমান সময় দাইলখিনি উতলাই লোৱাৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া মই বাতি এটাত ধুনীয়াকৈ পৰিৱেশন কৰি লৈছোঁ। এনেদৰে গৰম গৰম ভাতৰ লগত মাটি দালি আৰু ঔটেঙা দিয়া দাইলখন বনাই খাবচোন, বিৰাটেই ভাল লাগে।